হেল্ল' গাইজ পঢ়া-শুনা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 4 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোৰ মষ্ট ইম্পৰ্টেণ্ট কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যদিহে আপুনি অসম পুলিচৰ বিভিন্ন লিখিত পৰীক্ষা যেনে SI, APRO, গাৰ্ডছমেন, কনষ্টেবল এইবোৰ পৰীক্ষাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনাৰ কাৰণে এই দুখন 2021 চনৰ সম্পূৰ্ণ জানুৱাৰী টু ডিচেম্বৰ 5 ঘণ্টা মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আৰু অসমীয়া মাধ্যমৰ ডিচেম্বৰ 2021 মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ পৰীক্ষাত আহিব পাৰে সেইবোৰৰ কম্পাইলেশ্যনৰ ইবুক আপুনি ডেছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। প্ৰথম প্ৰশ্ন, গ্ৰাম উজালা প্ৰগ্ৰাম কোন মন্ত্ৰালয়ৰ লগত জড়িত? এ. শক্তি মন্ত্ৰালয়, বি. ৰক্ষা মন্ত্ৰালয়, চি. গৃহ মন্ত্ৰালয়, ডি. ওপৰৰ এটাও নহয়। এই শুদ্ধ উত্তৰ হৈছে শক্তি মন্ত্ৰালয়। গ্ৰাম উজালা প্ৰগ্ৰাম শক্তি মন্ত্ৰালয়ৰ লগত জড়িত। এই প্ৰগ্ৰামৰ অধীনত গ্ৰামাঞ্চলত অতি কম মূল্যত LED বাল্ব বিতৰণ কৰা হয়। এই প্ৰগ্ৰাম বিহাৰৰ অৰহৰ ৰাজ্যৰ পৰা শুভাৰম্ভ কৰা হৈছে। যিহেতু আমি ইয়াত শক্তি মন্ত্ৰালয়ৰ কথা পাতিলোঁ, গতিকে শক্তি মন্ত্ৰালয়ৰ কিছু এডিশ্যনেল ইনফৰমেশ্যন। শক্তি মন্ত্ৰালয়ৰ দায়িত্বত কোন আছে? কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ৰাজকুমাৰ সিং। ইয়াৰ গঠন 2 জুলাই 1992 চনৰ হৈছিল। 2 নম্বৰ প্ৰশ্ন, জিলা স্তৰীয় সুশাসন সূচকাংকত কোন কেন্দ্ৰীয় শাসিত ৰাজ্য শীৰ্ষস্থানত আছে? এ. লাডাখ, বি. আন্দামান নিকোবৰ দ্বীপপুঞ্জ, চি. জম্মু কাশ্মীৰ, ডি. লাক্ষাদ্বীপ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জম্মু কাশ্মীৰ। জিলা স্তৰীয় সুশাসন সূচকাংকত জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত ৰাজ্য শীৰ্ষস্থান লাভ কৰিছে। শেহতীয়াকৈ সুশাসন দিৱস অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সুশাসন সূচকাংক 2021 প্ৰকাশিত কৰা হৈছিল। এই সূচকাংক DARPGৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। জম্মু কাশ্মীৰ এক কেন্দ্ৰীয় শাসিত ৰাজ্য অৰ্থাৎ ইউনিয়ন টেৰিটৰী। জম্মু কাশ্মীৰৰ শীতকালীন ৰাজধানী জম্মু আৰু গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰ। উপ-ৰাজ্যপাল হৈছে মনোজ সিনহা। ৰাষ্ট্ৰীয় উদ্যান ছালিম আলী ৰাষ্ট্ৰীয় উদ্যান, ধাচিগাম ৰাষ্ট্ৰীয় উদ্যান আৰু কিশ্বটৱাৰ ৰাষ্ট্ৰীয় উদ্যান। অসম আৰক্ষীৰ বিভিন্ন পদৰ যেনে ABUB, SI, APRO, গাৰ্ডছমেনৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰে এই জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ, য'ত 45টাতকৈ অধিক MCQ মষ্ট ইম্পৰ্টেণ্ট MCQ জানুৱাৰী মাহৰ দিয়া হৈছে। আপুনি ইয়াৰ PDF ডিছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। ঝান্সী ৰেলৱে ষ্টেচনক কোন ৰাজ্য চৰকাৰৰ দ্বাৰা বীৰাংগনা লক্ষ্মী বাই ৰেলৱে ষ্টেচন নামাকৰণ কৰা হৈছে? অপশ্যন এ বিহাৰ চৰকাৰ, অপশ্যন বি কেৰালা চৰকাৰ, অপশ্যন চি দিল্লী চৰকাৰ, অপশ্যন ডি উত্তৰ প্ৰদেশ চৰকাৰ। সঠিক উত্তৰ হৈছে উত্তৰ প্ৰদেশ চৰকাৰ। ঝান্সী ৰেলৱে ষ্টেচনক উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা বীৰাংগনা লক্ষ্মীবাই ৰেলৱে ষ্টেচন নামাকৰণ কৰা হৈছে। এই ৰেলৱে ষ্টেচন 1880 চনত ব্ৰিটিছসকলৰ দ্বাৰা স্থাপন কৰা হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰ 1950 চনত গঠন কৰা হৈছিল। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু দেশৰ চতুৰ্থখন বিশাল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। অন্তিমটো প্ৰশ্ন, বিস্তাৰা এয়াৰলাইন্সৰ CEO কাক নিযুক্ত কৰা হৈছে? বিনোদ কান্নান, লেছলি থাং, জ্যোতিৰাদিত্য সিন্ধিয়া, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে এ বিনোদ কান্নান। বিস্তাৰা এয়াৰলাইন্সৰ CEO বিনোদ কান্নানক নিযুক্ত কৰা হৈছে।